নমস্কাৰ আজি মই এটা বিশেষ টপিকৰ ওপৰত কম যে ইন্টাৰনেশনাল মানে এক্সপোৰ্টৰ কাৰণে আমাৰ এটা সবৰে শুনাৰ কথা যে ফ্ৰড হয় বা পেমেন্ট নাহে বা যোনে ইম্পোর্ট কৰে তেওঁলোকে মানে এডভান্স পেমেন্ট কৰে কিন্তু প্ৰডাক্টটো আহি নাপায়হি এনেকুৱা ধৰণৰ কথা আমি শুনিবলৈ পাওঁ এতিয়া আজি এটোৰ ওপৰত ডিসকাস কৰিম মানে আপুনি যেতিয়া ফাৰ্স্ট এক্সপোর্ট কৰিব এক্সপোর্ট কৰাৰ আগত দুটা কাম সদায় কৰিব লাগে মানে বিফোৰ এক্সপোর্ট নাম্বাৰ 1 হৈছে আপুনি যেটো পাৰ্টিৰ লগত কাম কৰিব সেই পাৰ্টি ভেৰিফিকেশন কৰি আমাৰ যিখন কান্ট্ৰি কৰে সেই কান্ট্ৰিত আমাৰ ইণ্ডিয়ান এম্বাসী আছে সেই এম্বাসীলে আপুনি মেইল পঠাব আৰু মেইল পঠাই আপুনি ভেৰিফাই কৰিব যে আপুনি যিজন বায়াৰ লগত কাম কৰিব ওলাইছে মানে সেইজন জেনুইন হয় নে নহয় আৰু নাম্বাৰ 2 হৈছে আপুনি এক্সপোৰ্ট কৰাৰ আগত সদায় ইচিজিসিৰ মানে ইন্সুৰেন্সটো ল'ব লাগে এটো ল'বই লাগে কাৰণ আপুনি যেতিয়া বায়াৰ মানে ইচিজিসি ওচৰত যাব যে বায়াৰ মানে ইন্সুৰেন্সৰ কাৰণে তেতিয়া ইচিজিসিয়ে সেই বায়াৰ ভেৰিফাই কৰিব ইন কেস যদি আপুনি যিজন বায়াৰৰ লগত কাম কৰিব ওলাইছে সেইজনে ফ্ৰড কৰে মানে আগতে ধৰক তেওঁৰ ৰেকৰ্ড বেয়া আছে বা তেতিয়া আপুনি হেতু কথা জানি যাব আৰু আপোনাৰ এক্সপোৰ্ট মানে আপুনি তেতিয়া মানে বাচিব আৰু তেওঁৰ পৰা আৰু ইন কেস যদি আপুনি নাজানি এক্সপোৰ্ট কৰি দিলে তেতিয়া হলে আপুনি কাক কমপ্লেইন কৰিব কলৈ যাব আপুনি যিখন এতিয়া এক্সাম্পল হিচাপে ধৰিছো আপুনি সাউথ আফ্ৰিকালে আপুনি বস্তুটো পঠাই দিলে কিন্তু পেমেন্টটো আপোনাৰ আহা নাই তেতিয়া আপুনি কি কৰিব বা কাক কমপ্লেইন কৰিব ক'ত যাব হেতুৰ ওপৰত ডিসকাস কৰিম এতিয়া পাঁচটা পইণ্টস আপোনালোকে হেতু মানে মনত ৰাখিব নাম্বাৰ 1 হৈছে আপুনি আমাৰ মানে ইণ্ডিয়ান এম্বাসীলে মেইল পঠাব আৰু তেওঁলোকৰ কমপ্লেইন লজ কৰিব আৰু সেকেন্ড হৈছে আমাৰ যেটো ডিজিএফটি ৱেবসাইটত আপুনি কমপ্লেইন লজ কৰিব পাৰে আৰু নাম্বাৰ 3 হৈছে আপোনাৰ কোৱালিটি মানে জেচিসি বুলি কয় জেচিসি মানে তাত কমপ্লেইন কৰিব আৰু নাম্বাৰ 4 হৈছে আপোনাৰ মানে কিউ কোৱালিটি ডিসপিউট ট্ৰেড ডিসপিউট মানে মই এই পাঁচটা পইণ্টস দি দিছো কিউসিডিটিডি মানে কিউসিডি মানে কোৱালিটি কমপ্লেইন্টস এণ্ড ট্ৰেড ডিসপিউট QCTD আৰু নাম্বাৰ 5 নম্বৰ হৈছে আপোনাৰ ইন্টাৰনেশনাল মানে কমাৰ্শিয়াল ডিসপিউট ৰেড্ৰেসেল এই পাঁচটা এজেন্সি আপোনালোকে ইয়াতে মানে কমপ্লেইন লজ কৰিব পাৰে যে মানে বায়াৰৰ এগেইনষ্টত এতিয়া সাপোজ ইম্পোৰ্ট কৰিলে আপুনি সাউথ আফ্ৰিকাৰ পৰা কিবা এটা বস্তু ইম্পোৰ্ট কৰিলে তেতিয়া ইম্পোৰ্টৰ ক্ষেত্ৰত আপুনিটো পেমেন্টটো আগত দি দিলে কিন্তু আপোনাৰ মানে প্ৰডাক্ট আহা নাই বা প্ৰডাক্ট আহোতেও আপোনাৰ কোৱালিটি প্ৰডাক্ট নহয় বা বহুত বেয়া ধৰণৰ হেৰি কোৱালিটি তেতিয়া হলে আপুনি কি কৰিব এতিয়া আপুনি কিবা এটা বস্তু ইম্পোৰ্ট কৰাৰ আগত আপুনি সেই দেশৰ মানে সাপ্লায়াৰ জন ভেৰিফিকেশন কৰাটো প্ৰয়োজন তাৰ কাৰণে আপুনি ভেৰিফিকেশন এজেন্সিৰ লগত যোগাযোগ কৰি আপোনালোকে যেতিয়া বস্তু এটা আনিব বাহিৰৰ কান্ট্ৰিৰ পৰা তাতে আপোনালোকে এজেন্সিৰ হঠে ভেৰিফাই কৰি ল'ব সাপ্লায়াৰ ঠিকঠাক আছে নে নাই ইম্পোৰ্টৰ ক্ষেত্ৰত দেই আৰু এক্সপোৰ্টৰ ক্ষেত্ৰত মানে কি যদি বাই চান্স আপোনাৰ ফ্ৰড হয় মই যি পাঁচটা পইণ্টস কৈছো তাত আপোনালোকে কমপ্লেইন লজ কৰি পেলাই মানে কমপ্লেইন কৰিব পাৰে এতিয়া কথা আপোনালোকে এক্সপোৰ্টৰ কাৰণে সিস্টেমটো শিকাটো দৰকাৰী এতিয়া গমেই পাইছে যদি আপোনালোকে সিস্টেমটো শিকে তেতিয়া হলে পেমেন্ট টাৰ্ম জানিব ইনকো টাৰ্ম জানিব তেতিয়া এনেকুৱা ধৰণৰ ফ্ৰড হোৱাৰ চান্স মানে বহুতেই কম থাকে কাৰণ আপোনালোকে সিস্টেমটো জানি ল'ব গতিকে আপোনালোকে কোনজন ফ্ৰড কৰিব ধৰিছে কেনেকে মানে কি হ'ব হেখিনি গুটেখিনি আপুনি জানি যাব আৰু তাৰ পৰা বাচিব পাৰিব সেই কাৰণে এক্সপোৰ্টৰ সিস্টেমটো মানে শিকি লৈহে এক্সপোৰ্ট কৰিব লাগে এতিয়া আমাৰ ইনষ্টিটিউটতো অলৰেডি অনলাইন অফলাইন ক্লাছ হৈ আছে জয়েন কৰিব পাৰে কন্টাক্ট নাম্বাৰ দিয়া আছে বা যতেই নিশিকক শিকি লৈ আপোনালোকে এক্সপোৰ্টৰ কাম আৰম্ভ কৰিব পাৰে আৰু তেনেকে ইম্পোৰ্টৰ ক্ষেত্ৰতো হেতু আৰু যিসকলে ভিডিওটো নতুনকৈ চাইছে সাবস্ক্ৰাইব কৰি থব যাতে মই নতুন টপিকৰ ওপৰত কিবা ক'লে সেইখিনি আপডেট আপোনালোকে পাব পাৰে এতিয়া আজি ভিডিওটোৰ পৰা গম পালে যে এক্সপোৰ্টত মানে যদি ফ্ৰড হয় ইন কেস তেতিয়া হলে ক'ত কমপ্লেইন কৰিব পাৰে সেই বিষয়ে আপোনালোকে গম পালে ধন্যবাদ